কৃপালু গুৰুজনাই ভগৱন্ত পুৰুষৰ চৰণ কমলত সেৱা নিবেদন কৰি সৰ্বপ্ৰথম প্ৰকাশ কৰিছে যে কোটি কোটি ব্ৰহ্মাণ্ডৰ গৰাকী যিজন প্ৰভু ভগৱন্ত, যিজন মায়াৰ গৰাকী, যিজন সনাতন নিত্য নিৰঞ্জন কায়া, সেইজনা মহাগুৰু ভকতৰ কল্পতৰু প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণ কমলত কৃপালু গুৰুজনাই সৰ্বপ্ৰথম মংগলাচৰণৰ জৰিয়তে জয় জয়কাৰ ঘোষণা কৰি সেৱা নিবেদন কৰিছে যে আমি নিমি নৱসিদ্ধ সংবাদ নামৰ এভাগ পদ ভাঙনি কৰিবলৈ চিন্তা কৰা হৈছে, ৰচনা কৰিবলৈ চিন্তা কৰা হৈছে। ইয়াত যি ভুল ত্ৰুটি ৰৈ যাব আপোনালোকে আমাক ক্ষমা দিব, এইবুলি ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। অৰ্থাৎ মোকং কৰোতি বাচালং পংগুং লংঘয়তে গিৰিম ইয়াত কৃপাতমহং বন্দে পৰমানন্দ মাধৱম। সেই প্ৰভু মাধৱ
তুমি সেইজন যিজনৰ কৃপাত মুকজনে কথা ক'ব পাৰে, যাৰ বাক শক্তি নাই তেওঁ বাক শক্তিৰ গৰাকী হৈ যাব পাৰে। যিজনে খোজ কাঢ়িব নোৱাৰে সেইজনেও তোমাৰ কৃপা পালে পৰ্বত বগাব পাৰে প্ৰভু। গতিকে আমি এক বৃহৎ পৰ্বত তোমাৰ নাম আশ্ৰয় কৰিবলৈ, পদ ভাঙনি কৰিবলৈ আগবঢ়া হৈছে নিমি নৱসিদ্ধ সংবাদ নামেৰে তুমি আমাক কৃপা কৰা প্ৰভু। এইবুলি গুৰুজনাই সৰ্বপ্ৰথম ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে আৰু নাৰদ বাসুদেৱ সংবাদৰ জৰিয়তে আৰম্ভণি কৰিছে। ৰাম বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত অমৃতময় কৃষ্ণ কথা অভিষক্ত পৰীক্ষিত ৰাজাই লাভ কৰিলে মহামণি শুকগুৰুৰ কৃপা ধন্য হৈ। ৰামহাত দিন শুনি সুখে তৰিলা নৃপতি ঘোৰ কলি যোগে আতপৰে নাই গতি। 7 দিন শুনি পৰীক্ষিত ৰাজাই সুন্দৰভাৱেৰে এই সংসাৰৰ মায়া ছেদ কৰি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'ব পাৰিলে। গতিকে এই ঘোৰ কলিযুগত এই নামৰ আশ্ৰয় কৰাৰ বাহিৰে জীৱাত্মাই দ্বিতীয় এটি মাৰ্গেৰে ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰে। ৰাম শুক নিগদতি শুনি পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত। শুক নিগদতি শুনি পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত। শুকমুনিয়ে অভিষক্ত পৰীক্ষিত ৰাজাৰ আগত এই মুহূৰ্তত প্ৰকাশ কৰিছে ভগৱন্ত ঈশ্বৰ কৃষ্ণ দেৱঋষি নাৰদ এদিন লগ লাগিছিল আৰু তেৰা সমস্যাৰ মাজত কথোপকথন হৈছিল কেনেধৰণে। অৰ্থাৎ দেৱঋষি নাৰদে ভগৱন্তক দৰ্শন কৰিবলৈ গৈ এদিন দ্বাৰকাত উপস্থিত হ'ল আৰু দুইজনে ইজনে সিজনৰ কুশল বাৰ্তা সোধাৰ পাছত ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক সেৱা নিবেদন কৰিলে, তুমি যোৱাচোন মথুৰালৈ, মোৰ পিতৃ বসুদেৱ দৈৱকী কুশলে আছে নে নাই, মোৰো কুশল বাৰ্তা তেৰা সমস্তক অৰ্পণ কৰা আৰু তেৰা সমস্তৰো কুশল বাতৰি মোক আনি প্ৰদান কৰিবানে দেৱঋষি। এইবুলি ভগৱন্ত পুৰুষে সেৱা নিবেদন কৰিলে। নিমি নৱসিদ্ধে যেন ভৈলা উপাখ্যান পহু খাবহি কৰাবা পহু খাব ধান। সেই অভিষক্ত পৰীক্ষিত ৰাজা, মই তোমাক এই মুহূৰ্তত নিমি নামৰ এজন ৰজাৰ আগত 9জন পৰম বৈষ্ণৱে যি সিদ্ধান্ত দিছিল এই কথোপকথনখিনি তোমাক ক'বলৈ মই ইতিমধ্যে আগবাঢ়িব বিচাৰিছো, তুমি সাৱধান হোৱা। ৰাজন বাৰে বাৰে
উঠাবাই আছা ঘৰৰ পেৰে একদম লাষ্টত গেলি উঠাবি না হা কৃষ্ণ গৌৰৱে জীৱন্তে মুকুটতে জানিবা নৃপতি জানিবা সাক্ষাৎ তথাপি উৎসুকয়াতি কৃষ্ণৰ সেৱাত বাৰে বাৰে দেৱৰীজী নাৰদক কৈ আছে তুমি যোৱাচোন মোৰ পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকীৰ খবৰ বাতৰি মোক আনি দিয়া কিন্তু ভগৱন্ত পুৰুষত যে দেৱৰীজী নাৰদে দৰ্শন পাইছে ইমান সুন্দৰ ৰূপ দেৱৰীজী নাৰদে আহিবলৈ অকণো মন কৰা নাই ভগৱন্তক এৰি তথাপিতো উপায় নাই জীৱন্তে মুকুট তেহু জানিবা সাক্ষাৎ তথাপি উৎসুকয়াতি কৃষ্ণৰ সাক্ষাৎ যিজন ঈশ্বৰ কৃষ্ণদেৱক দৰ্শন পোৱাৰ লগে লগে এটি জীৱাত্মা জীৱন্তে মুক্তি লাভ কৰিব পাৰে সেইহে ঈশ্বৰ কৃষ্ণদেৱৰ দৰ্শন পাই দেৱৰীজী নাৰদে সেৱা কৰাৰ লোভটো এৰিব পৰা নাই এৰাম মুকুতি সুখটো কৰি ভকতি শিৱৰ নভজে কৃষ্ণ কলোক কিনো কৰ্মজৰ মুক্তি সুখতকৈও যে ভক্তি শ্ৰেষ্ঠ এই কথাটো জনাৰ পাছতো মনুষ্য নামৰ জীৱই কৰ্ম বন্ধনত বান্ধ খাই খাই সেই ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰিবলৈ পাহৰি গৈছে চোৱাচোন কিনো লোকৰ মহামূৰ্খৱতী চোৱাচোন মানুহবিলাক কিমান মহামূৰ্খ এনেধৰণে পদচন্দই প্ৰকাশ কৰিছে ইৰাম বাক্য কৰ্ণ মনমুখ আচৈ যাৰ মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ এতিয়া ভগৱন্তৰ নাম ভক্তি আশ্ৰয় কৰিবলৈ কাৰ কাৰ অধিকাৰ আছে এই বুলি যদি চিন্তা কৰোঁ তেতিয়া